শান্তি ইয়া স্যার অলপ ভালকে পাতি স্যার ঠিক আছে চিন্তা কিন্তু বহুত কষ্ট হৈছে মোৰ বুজি পাইছ নহয় তহঁতে কোনো চিন্তা নকৰিব আপুনি ঠিক আছে তই অলপ এই পেকটো বনা অলপ কোমলকে বনাবি যাতে মোৰ খাই পেলাই ভাল পাওঁ এটা গ্লাছ নে লতা খাই দিবি মানে এটা গ্লাছ তোৰ হাতৰ পেকটো খাই বৰ ভাল লাগে স্যার শান্তি স্যার কওকচোন কিবা ক'ব নেকি তোৰ হাতৰ পেকটোত যিটো নিচা লাগে মোৰ বৰ মোলায়েম নিচা পেলা হয় স্যার বৰ ভাল লাগে বুজি পাইছ হয় স্যার দিনটোত মই হাজাৰ হাজাৰ লাখ লাখ মানুহ মই লগ কৰোঁ হয় স্যার প্ৰতিশ্ৰুতি দিওঁ মই তেওঁলোকক অন্ধ প্ৰতিশ্ৰুতি মোৰ প্ৰতিশ্ৰুতিত ব্ৰহ্মপুত্ৰ প্ৰশান্ত মহাসাগৰৰ দৰে পানীৰ জলপৃষ্ঠত ঢৌৰ সৃষ্টি হয় সিহঁত কলৈ গ'ল ইব্ৰাহিম হাজৰিকা আৰু চেত্ৰী কলৈ গ'ল সিহঁতক অলপ মাতি দিম সিহঁতক মাতি দিম কি নাই মাতিলো মাতি দে সালাম বস সালাম দিনটোৰ খবৰবোৰ কোৱা আজি তহঁতে কালেকশ্যন কেনেকৈ কৰিলে হাজৰিকাই মোৰ কালেকশ্যন 20,000 ইব্ৰাহিমৰ মোৰ 15,000 আৰু চেত্ৰী কিমান মোক আজি বেছি নহয় মানুহ কিছু কৰিলে মাত্ৰ 20,000 পাৰিলো মই উঠাব চালা খালী মুখখন লৈ আহিবি দুটাই 15,000 20,000 10,000 খালী মুখেৰে আহিলে তহঁতে লেকচাৰ মাৰিবলৈ আহিছ আৰু সংগঠন চলাবলৈ আহিছ চালা দায়িত্ব দিছো তহঁতে অপাৰেশ্যনত আৰু তহঁতে সংগঠন চলাইছ কেনেকৈ চলিছো কেনেকৈ সংগঠন চলাইছো চালা একমাত্ৰ মই জানো আৰু সিহঁতৰ কথা শুনা দিনটোত চালা এটা বেপাৰীৰ পৰা সিহঁতে বনিয়াক গোষ্ঠীৰ পৰা 10,000 15,000 টকা লৈ পেলাই সিহঁতে মোক লেকচাৰ মাৰিবলৈ আহিছে চালা আচ্ছা কালেকশ্যনৰ কথাটো শেষেই কৰিলে এতিয়া আমাৰ কালিলৈ যিখন প্ৰতিবাদী কাৰ্যসূচী আছে গম পাইছোঁ NHPCৰ বিৰুদ্ধে বা নদী বান্ধৰ বিৰুদ্ধে আমি যিটো কাৰ্যসূচী লৈ আছোঁ তাত যদি কিবা কাৰণত যদি ছাকচেছ হ'ব নোৱাৰোঁ কিন্তু তেতিয়া কিন্তু কথা বহুত বিষম হ'ব কাৰণ আজি 20 বছৰীয়া পৰিকল্পনা মোৰ সপোন তহঁতক লৈ মই দায়িত্ব দিছোঁ গোটেইখিনি কাম মই তহঁতক কৰিবলৈ মই দায়িত্ব দিছোঁ তাৰপিছত যদি এইটো ক্ষেত্ৰতো যদি কিবা কাৰণত ফেইল মাৰিব হয় চালা মোৰ যি সপোন আছে বৰবাদ হৈ যাব চালা ফানা হৈ যাম মই পৃথিৱীৰ পৰা তই ক কিমান কালে মানুহ আনিব পাৰিবি তোৰ সম্পদে 2 লাখ হাজৰিকা তুমি কিমান আনিব পাৰিবা 5 লাখ আনি চেত্ৰী তই কিমান আনিব পাৰিবি 4 লাখ মান আনি যাম মিছা কথা নকবি কিন্তু মইতো ভৰসা কৰি 4 লাখ মানুহ আনি দিম আৰু শান্তি আচ্ছা পেক এটা আছে 4 লাখ 2 লাখ 5 লাখ 5 লাখ আৰু 2 লাখ 9 লাখ 11 লাখ মানুহৰ মাথা গন্তি কৰা হ'ব বাকীখিনি মানুহক মই দায়িত্ব দিছোঁ মাথা গন্তি কৰাব যদি এটা মানুহ কম হয় তহঁতৰ কিন্তু দিগদাৰ আছে কাৰণ চালাই ৰাণা প্ৰতাপৰ বহুত সপোন আছে প্ৰতিবাদকাৰীক এনেকুৱা ধৰণৰ তহঁতি আন্দোলনৰ সৃষ্টি কৰিবি যাতে কেৰাচিন ঢালি পেলাই নিজকে আত্মজাহ কৰি দিয়ে প্ৰশাসনৰ আগত কাৰণ আমাৰ হৈছে এইটো ভিতৰি ধৰ্ম প্ৰকাশ্য কৰিবলৈ নাযাবি কিন্তু কাৰণ মানুহক আভুৱা ভৰাই আমি মানুহৰ মাজত এজন ডাঙৰ ডাঙৰ লিডাৰশ্বিপৰ সপোন দেখুৱাই আমাৰ এটাই উদ্দেশ্য MLA নতুবা মন্ত্ৰী হোৱা যিকোনো প্ৰকাৰৰ বিনিময়ত টকা পইচা হওক মানুহ মাৰি হওক মানুহ জ্বলাই হওক যিকোনো প্ৰকাৰে অহা 5 বছৰৰ ভিতৰত আমি MLA টিকেট লৈ আমাৰ অঞ্চলত আমি MLA হ'ব লাগিব আৰু আমি মন্ত্ৰী হোৱাৰ সপোন দেখি আছোঁ আৰু মই যদি ৰাণা প্ৰতাপ যদি কিবা কাৰণত যদি MLA হ'ব হয়
তহঁতৰ কপালটো খুলিবই নিশ্চয় খুলিব কি নাই হাজৰিকা খুলিব স্যার চেত্ৰী খুলিব খুলিব আমার কপাল খুলি যাব এতিয়াই খুলি আছে নাই খুলি আছে আৰু খুলিব আৰু খুলিব দৰিদ্ৰ জনতাক ভোকৰ সপোন দেখুৱাবি তৃপ্তিৰ ভাতৰ সপোন দেখুৱাবি দৰিদ্ৰ জনতাক আৰু ধনী মানুহক টকা পইচা ধন সোণৰ সপোন দেখুৱাবি আৰু ব্লেক মানিৰ সপোন দেখুৱাবি তহঁতে কাৰণ সমাজৰ ব্যৱস্থাই আজিকালি এনেকুৱা নিজকে বৰ চিধা সাধা সত্যবাদীত গৈ পেলাই চেষ্টা নকৰিব কেতিয়াও লাইফ বৰবাদ হ'ব কেৰিয়াৰ বৰবাদ হৈ যাব কেৰিয়াৰ যদি বনাবলৈ মন আছে ৰাণা প্ৰতাপৰ প্ৰত্যেকটো কথাই তহঁতে আখৰে আখৰে পালন কৰিব লাগিব আঙুলি মূৰত তহঁতে প্ৰত্যেকজন অসমীয়াক নচুৱাব লাগিব কথাটো ধ্যান দিছ কিমান গুৰুত্ব সহকাৰে লৈছে কথাটো মোৰ লৈছ কি নাই ওরা মানি তো আমি বুজি পাইছ পাইছো পাইছো তো মই আপোনাৰ লগত কথা এটা আছিলে কি কথা আমাৰ ৰাইজক ইমান মিছা পৰিস্থিতি দিব নোৱাৰিম এই ইমান তই চালা সাধু বাবা হৈ গলি নেকি নহয় ছাৰ বহুত টুকি এই শান্তি হা হৈ গৈছে ৰাখি তই সাধু বাবা হৈ গলি নেকি নহয় ছাৰ চালা শুট কৰি দিম চিনি পোৱা নাই ছাৰ মই আপোনাক কথা এটা কোৱা আছে কি কথা আছে হাজৰিকা ছাৰ মই ৰাইজক ইমান মিছা পৰিস্থিতি দিব নোৱাৰোঁ ইমান টুকি দিব নোৱাৰোঁ ৰাইজক টুপি তহঁতে দিছ নি মই দিছো টুপিটো মই দিছো আমি দিয়া হৈছে টুপি তহঁতি কিয় দিছ মই দিছো এই ৰাণাৰ প্ৰতাপে টুপি দিছে ৰাণাৰ প্ৰতাপ কৈছা তহঁতি চল ৰাণাৰ প্ৰতাপৰ প্ৰত্যেকটো কথা তহঁতি কাম কৰ তহঁতি কি মিছা কথা কৈছ এই শান্তি হৈ গৈছে মাথা মোৰ পুরো গরমে হৈ গৈছে চালা কথা শুনি ইহঁতৰ চামচাগিৰি বহুত দিন কৰি এইটো মানুহ পাইছো চাগে নতুন কোনোবা পাইছো চাগে বিলে পাহৰি গৈছে চালা এই বন্দুকৰ গুলিত চালা চুটকাই দিম চিনি পোৱা নাই মানুহক তই ৰাণা প্ৰতাপক চিনি পোৱা নাই কিয় চালা মোৰ বন্দুকটো চালা বহুত পিয়াহত আছে এতিয়ালৈকে মই ৯৯টা মানুহ এই বন্দুকটো হত্যা কৰিছো ই হত্যা বিভাগ বহাই পিয়াহত আছে তোৰ মন গৈছে নেকি নিজেই তুলি লোৱা ল'ৰাটোক নিজৰ হাতেৰে হত্যা কৰিবলৈ মন গৈছে নেকি হয় দে ভালকে বন্দুক ব্যৱহাৰ কৰিবলৈ মোক বাধ্য নকৰাবি যিদৰে কৈছো সেইদৰে কৰ ৫ বছৰ মাত্ৰ ধৈৰ্য ধৰ যদি কিবা কাৰণত সাকসেস হৈ যাব পাৰো অসমৰ জনতাৰ সন্মুখত এই ৰাণা প্ৰতাপৰ সাকসেস জীৱনৰ আৰু হাজৰিকা চেত্ৰী আৰু ইব্ৰাহিমৰো জীৱন সাকসেস বুলি ধৰি লবি কিন্তু যদি কোনোবা তই বদমাছ মানুহৰ যদি পাল্লাত পৰিছ নিজৰ জীৱন শেষ নকৰিবি কোনোবা মানুহৰ পাল্লাত পৰিছ নেকি তইতো কোনোদিন কোৱা নাই এনেকুৱা কথা যে হঠাৎ কিয় কৈ দিলে নেকি মানুহক বহুত টুকি দিব মন যোৱা নাই কিহৰ টুপি দিয়া কথা কৈছে কোন নেতাই টুপি নিদিয়ে অসমৰ কোন নেতাই টুপি দিয়া নাই অসমৰ জনতা কি কথা ক'ব লাগিছ চলে কেৰাচিন ধাৰি দিছপুৰৰ আগত মানুহ জ্বলাই দিছে জ্বলাই দি নেতা হৈছে হা মানুহক প্ৰতিবাদ কৰে আন্দোলন কৰোৱাই মানুহবোৰ ভাগৰুৱাই পেলাইছে তাৰপিছত প্ৰতিবাদৰ ওপৰত প্ৰতিবাদ আৰু গৈ পেলাই দেখিবা দিছপুৰত সেইজনী এমএলএ হৈছে সেইজনী মন্ত্ৰী হৈছে আৰু তই চিন্তা কৰিছ বেলেগ এটা অবাস্তৱিক চিন্তা কৰি পেলাই তোৰ একো লাভ নাই বাস্তৱ চিন্তাত বাস্তৱ পৃথিৱীৰ যি সুন্দৰতা যি টকা পইচা ঘটাৰ যি লালসা তাত আছো আমি আৰু আমি তাত কৰিবলৈ চেষ্টা কৰিছো তাত যাতে মাজত ব্যাঘাতৰ সৃষ্টি নকৰা নিজৰ মানুহ হৈ পেলাই মনত ৰাখিবি এই ৰাণা প্ৰতাপ কিন্তু বৰ ঠিক মানুহ নহয় ভালত বহুত ভাল বেয়া হ'ব হলে চালা ৰেহাই নেপাবি কিন্তু মনত ৰাখিবি কথা আৰে চবটো মুখা পিন্ধি ন তহঁতে মই বুজি নাপাওঁ তহঁতৰ চিন্তাধাৰাবোৰ কেনেকুৱা মাজে মাজে তহঁতৰ বিবেকবোৰ স্কন্ধতে নেকি বিক্ৰিয়া ঘটে নেকি মগজত তহঁতৰ গোটেই পৃথিৱীখনেই বিকৃতিৰ ৰূপত আছে পৃথিৱী বেমাৰত আছে আজিকালি
আৰু তহঁতে ভাবিছ কি নিজকে সাধুৱা বুলি ভাবিছ নিজকে সাধুৱা কৰি লাভ নাই জীৱনত মানুহক কেনেকে বকৰা বনাই হালাল কৰিব লাগে এই ৰাণা প্ৰতাপে ভালদৰে অভিজ্ঞতা লোৱা আছে দ্বিতীয়জন ব্যক্তি পৃথিৱীত নাই গতিকে যি কৈছো সেইভাগে শুনিবি আৰু তেনেদৰে কাম কৰিবলৈ চেষ্টা কৰিবি কালিলৈ পেণ্ডেলটো হৈছে কি নাই খবৰ ৰাখিছ হাজৰিকা তই হৈছে ছাৰ খোৱা বোৱাৰ ব্যৱস্থা কৰিছ কি নাই গোটেই হৈ গৈছে মানুহ একদম চাউল চাউল চব ৰেডি হৈ গৈছে আৰু বনাবলৈ আৰু খোৱা বোৱা কাৰিকৰ যোগাৰ হৈছে কাৰিকৰ যোগাৰ চব কৰিছোঁ ইব্ৰাহিম জেগাই জেগাই গাড়ীবোৰৰ ব্যৱস্থা কৰিছ কি নাই হৈ আছে চাবি যাতে কোনো মানুহে যাতে কমপ্লেইন নামাৰে অসুবিধা নাপায় মিটিঙলৈ আনোতে কোনো কম্পিউটাৰ নহয় আৰু যাতে কোনো গাড়ীৰ বাকী নাথাকে ঠিক আছে কাৰণ কি নেতা বনিব হলে কমচে কম আমাৰ এই ভিতৰুৱা যিবোৰ আলোচনা ৰাইজে গম পাব নালাগিব বুজি পাইছোতো হয় ছাৰ গোটেই অংকটো ইয়াতে আছে সৰল অংক এটা বৰ ধুনীয়া সৰল অংক বুজি পাইছোতো এইটো অংক বৰ সহজ নহয় আৰু এই অংকটো যদি ৰাইজে গম পাব হয় আমাৰ সপোনবোৰ আধাতেই চুৰমাৰ হৈ যাব আৰু আমি প্ৰত্যেকটোৱে এটা জেৰৰ পৰ্যায় হ'ব লাগিব আমাৰ ভিতৰুৱা আলোচনাই গৈছে মেইন আলোচনা আৰু সিয়ে আমাক কৃতকাৰ্য চাকচেছ বুজি পাইছোতো বাহিৰত আমি এটা বৃহৎ বৃহৎ ভদ্ৰ মানুহ আমাতকৈ আৰু কোনো ভদ্ৰ মানুহ নাই আৰু আমাতকৈ কোনো সহায়কাৰী মানুহ যেন নাই পৃথিৱীত তহঁতি তেনেকেই কামবোৰ কৰিব লাগিব কৰ্ম বুজি পাইছোতো প্ৰত্যেকজন মানুহক অসমীয়া মানুহক আমাৰ প্ৰত্যেকজন ভোটাৰক তহঁতি মৰম চেনেহে চাবি যাতে তেওঁলোকে মোক লৈ দাবী কৰে দিছপুৰ ৰাণা প্ৰতাপক টিকেট দিব লাগে অহা বছৰ ৰাণা প্ৰতাপক আমাক MLA হিচাপে লাগে চিঞৰিব লাগিব মৰিব লাগিব মোৰ কাৰণে সেই কামখিনি কোনে কৰিব হাজৰিকা চেত্ৰী ইব্ৰাহিম তহঁতে কৰিব লাগিব নিজৰ নিজৰ মানুহবোৰক বুজাবি টকা পইচা যি লাগে চব যোগাৰ কৰি পেলাই দিবি সিহঁতক খাদ্য পাতি ঘৰ কাপোৰ কানি যত যি আছে ল'ৰা ছোৱালীবোৰ দিবি কি কি লাগে কি কি নালাগে খবৰ ৰাখিবি কাৰণ চিষ্টেম এটা তাৰপিছত ভিতৰুৱা কাহিনীখিনি আমাৰ নিজৰ কি কৰিব লাগে জানো নহয় MLA হোৱাৰ পিছত ৰিজাল্টটো পাই যাবতো তেওঁলোকে এবাৰেই হ'ম দুবাৰ MLA হোৱাৰ সপোন নাই মোৰ MLA মই এবাৰেই হ'ম দুবাৰ হোৱাৰ সপোন দেখাই নাই গতিকে যিকোনো প্ৰকাৰেই চেষ্টা কৰি বেছি দিন নাই হাতত যাতে মানুহখিনি আমাৰ হাতত আহে আৰু ৰাইজেই ৰজাখিনি মনত ৰাখিবি তহঁতে ৰাইজে যদি আমাক যদি কিবা কাৰণত যদি ৰাইজে সমৰ্থন দিব হয় কিবা কাৰণত হৈ গৈছে আৰু সাগৰত ঢৌৰ সৃষ্টি হ'ব কোনেও ৰাখিব নোৱাৰিব আৰু গতিকে কামবোৰ ভালদৰে কৰ আৰু সুন্দৰভাৱে কৰ যাতে এই ৰাণা প্ৰতাপৰ MLA আৰু মন্ত্ৰী হোৱাৰ সপোনটো সোনকালেই পূৰা হয় ঠিক আছে এতিয়া যা কামে কামে চবেই লাগি যা সকলোৱে নিজৰ নিজৰ কামে কামে লাগি যা শান্তি সেই কাৰণত আমি নাই এই কথাবোৰ যাতে বাহিৰত গম নাপায় তোক কিন্তু বৰ বিশ্বাস কৰি ৰাখোঁ মই যদি কিবা কাৰণত যদি উল্টা পুল্টা হ'ব হয় জনতাই যদি খেলি মেলি সৃষ্টি কৰিব হয় তয়ো কিন্তু বাচি নাথাকি শান্তি দেখিছই নহয় কাৰোবাৰ গতিকে ভালদৰে থাকিবি ইয়াৰ কথা ইয়াতে শেষ কৰিবি